যিসকলৰ আজি এনচাৰ শ্বিট ছাবমিট কৰোঁতে প্ৰব্লেম হৈছিলে তেওঁলোকে এই ভিডিঅ'টো চাই লওক যাতে নেক্সট তেওঁলোকে ভালকৈ দিব পাৰে। প্ৰথমতে এইটো মই মোৰ প্ৰফাইলটো খুলি ল'লোঁ। তাৰপিছত আপোনালোকে ওপৰত যে দেখিছে ডাউনলোড কুৱেশ্যন পেপাৰ, ডাউনলোড কিউ পেপাৰ, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আকৌ ফ্ৰণ্টত এনেকুৱা এখন আহিছে। আপোনালোকে হয়তো দেখিছে আগৰখনত। ইয়াত আপোনাৰ কুৱেশ্যন ইয়াত আপুনি ডাউনলোড কৰিব পাৰিব। এইটো যোনটো ডাউনলোড আছে। ঠিক তেনেকৈ এতিয়া প্ৰশ্ন হ'ল আপলোড কেনেকৈ কৰিব। আপলোড কৰিবৰ কাৰণে আপোনাৰ তাৰ কিনাৰতে এটা অপশ্যন আছে দেখিছে এনচাৰ পেপাৰ আপলোড। আপোনাৰ কি হ'ব সেইখন যেতিয়া মানে কুৱেশ্যন পেপাৰ দিব তাৰ আধা ঘণ্টাৰ পাছতে তাত এটা অপশ্যন আহিব আপলোড বুলি ব্লু কালাৰৰ। কিন্তু আধা ঘণ্টাৰ ভিতৰততো এতিয়া ধৰি লওক আপোনাৰ এক্সাম দি নহয়, গতিকে এক্সাম দি হোৱাৰ লগে লগেই তাত আপুনি চিনটো পাব। মই দেখুৱাই দিছোঁ ফটো যদি মোৰ তাত আছে। এইখন চাওক আপলোড বুলি ওলাব। আপলোড ওলোৱাৰ পাছত আপুনি কি কৰিব ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ফোনত আৰু এখন বেলেগ আহিব, যোনখন আহিব আপোনাৰ এনেকৈ ইয়াত চুজ ফাইল আহিব। গতিকে মই মোৰ ইয়াত আপোনাৰ আপলোড কৰি থৈছোঁ, গতিকে ক'তো কৰিব নোৱাৰি। ছাইট অফ হৈ গ'ল বৰ্তমান। তাত চুজ কৰি পেলাই আপোনালোকে যেনেকৈ হোৱাটছএপত PDF চেণ্ড কৰে তেনেকৈ তাত গৈ পেলাই আপোনালোকে PDFবোৰ এটা এটাকৈ হ'লেও আপোনালোকে চিলেক্ট কৰি পেলাই পঠিয়াব পাৰিব। আৰু তাৰপিছত আপোনালোকে আপলোড যেতিয়া বটন টিপি দিব তেতিয়া আপোনালোকৰ কি হৈ যাব এইখিনি আপলোড হৈ যাব। আৰু ময়ো ঠিক তেনেকৈ কৰিছোঁ। ইয়াত কোনো ধৰণৰ প্ৰব্লেম নাই। কিন্তু আপোনালোকে লক্ষ্য ৰাখিব লাগিব যে আপোনালোকৰ যাতে ছাৰ্ভাৰটো ভাল থাকে, নেটৱৰ্কটো ভাল থাকে আৰু লগত দুটা বেলেগ বেলেগ নেটৱৰ্ক লৈ ল'ব যাতে আপোনালোকৰ নেটটো ভাল চলে।